নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আমি তৃষ্ণাহঁতৰ ঘৰতে আছোঁ। তৃষ্ণাই বনাই আছে পায়স। এয়া পায়স বনাইছে তৃষ্ণাই, আমি এতিয়া খাম। এতিয়া বাকী লৈছোঁ পাতিত আৰু লৈ পেলাই এতিয়া খাম। খাই উঠি আকৌ চকৰ ফালে ওলাই যাম। ঠাণ্ডা বতৰ। এয়া তৃষ্ণাহঁতৰ ঘৰৰ পৰা আমি চকলি যাই আছোঁ। এটা চক আছে ওচৰতে, আমি চকত যাই আছোঁ। কি কি বজাৰ কৰোঁ বাৰু দেখাম। চকটোৰ নাম হৈছে বগৰীবাৰী চক। টংলাৰ পৰা বহুত দূৰত নহয়, অলপ ওচৰতে হয়। বগৰীবাৰী চকলৈকে আহিলোঁ আমি কিবা অলপ বজাৰ কৰিব। বজাৰখিনি কৰি লওঁ। বৰষুণৰ বতৰ, তাতে গধূলি আহিলোঁ বজাৰ কৰিব আমি। এইফালে কেঁচা চব্জি বজাৰ। আহে কোনফালে ঘৰ কোনফালে? মই সেইটো দিয়ে বুলি ভাবিছিলোঁ। মোৰ আকৌ ৰাস্তাটো ভুলে হৈছে। ঠাণ্ডা বতৰ, খাওঁ খাওঁ লাগিছে কিবা, লৈ আহিছোঁ আমি। এইটো গাই বাপ একেবাৰে কি চাদৰ মেখেলা পিন্ধি আছে বাপ্পা অ, এইটো চাদৰ মেখেলা পিন্ধি আছে। আমি দোকানৰ পৰা আহি পেলাই এয়া হেৰিবিলাক খালোঁ আৰু। আমি ভাত পানী খাই ঘুমাই থাকিলোঁ। আকৌ পিছদিনা দেখাই আছোঁ। আমি আজি তৃষ্ণাহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ। এইটো তৃষ্ণাৰ মাক, এইটো আমাৰ গাৰ্গী। আৰু কিমান দিনৰ মূৰত আহিব পাৰোঁ ঠিক নাই। অঁ ধুনীয়া, স্কুলত যাব ওলাইছে মাইনাই। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।